এই যে ৰাইজ ঘৰৰ পৰা হোষ্টেল আকৌ হোষ্টেলৰ পৰা ঘৰ সঁচাকৈ ৰাতিপুৱাৰ পৰা তাকে ভাবি এয়া ফাইনেলি ওলাই দিলোঁ আমাৰ টিকলুজনীক আৰু বহুত দিনৰ মূৰত দেখা পাম এয়া দাদাৰ লগত আহিলোঁ কলাই গাঁৱলৈ বাকী মোৰ অৱস্থা বেয়া ৰাইজ ইফালে দুইফালে মোনা লৈ ফাইনেলি আহি গ'লোঁ ৰুম বাকী ৰুমৰ অৱস্থা পিছত দেখুৱাম এতিয়া বলক কলেজলৈ যাওঁ কালিৰে পৰা যিহেতু কলেজ উইক ষ্টাৰ্ট হ'ব সেইকাৰণে পূৰা লাগি দিলোঁ কামত এইফালে লিয়ংকা আমি আছোঁ ঘৰ বনাই কালিলৈ দেখুৱাম কি হয় কি নহয় ফুল ব্লগ লৈ আহিম এইফালে তৃষ্ণা উদেষ্ণা আৰু ইফালে আমাৰ ছিনিয়ৰ বাসকলেও পূৰা কামত লাগি আছে ইফালে আমাৰ মৃগাংক দা আৰু শেষত পূৰা আমি চাহ একাপ খাই ল'লোঁ আৰু ইফালে মই কামৰ মাজতে দেখিছেনে কি কৰি আছোঁ বাকী ৰাইজ ভিডিঅ'বোৰত মৰম দিব কাৰণ বহুত কষ্ট হয় ভিডিঅ' বনালে আৰু আপোনালোকৰ মৰম পাম বুলিয়েই ভিডিঅ'বোৰ বনাওঁ ৰাইজ বৰ্তমান একদম হোষ্টেল চাফা কৰোঁ এই হোষ্টেলৰ ৰুমৰ কথানো কি ক'ম পূৰা কামত লাগি গ'লোঁ আৰু ফাইনেলি শেষ হ'ল কাম আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই এভৰিৱান লাভ ইউ অল